সকলোলৈ বহুত বহুত ধন্যবাদ। মোৰ যোৱা পৰহি 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গৈছে। যিহেতু সেই লতাটো ঔষধি লতা হয় হাঁহ মুৰ্গীৰ তেনেকুৱা বেমাৰৰ কাৰণে, আৰু এইটো মই ইয়াৰ লগতে সিজাই দিম। এইফালে এতিয়া দানা সিজোৱা মানে হৈ গ'ল, দানাটো সিজালোঁ। ইয়াত দিয়া আছে চাউল, কলগছ আৰু কচু। ইয়াত তাৰপিছত ভিটামিন মিলাব লাগিব। এইফালে আৰু একবাৰ সিজাই দিছোঁ। যিহেতু এতিয়া হাঁহখিনি ডাঙৰ হৈছে, ডাবুল খাদ্য দিব লাগিব আৰু উলিয়াব লাগিব 31 ডিচেম্বৰ জানুৱাৰীৰ সময়ত। সেইকাৰণে দুই টাইম খানা ধুনীয়াকৈ দুই টাইম মানে এয়া আপোনাৰ এয়া 2 টাইম 4 টাইম দিয়া হ'ব। নমস্কাৰ বন্ধুসকল, মই কৈছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে পাৰ্থ শুয়ে আছে আৰু ইয়াতে হাঁহ বনোৱা হৈছিলে। হাঁহ এতিয়া পুখুৰীত ধুনীয়াকৈ চলি আছে আৰু উলিয়াই দিলোঁ। খাদ্য দিয়া হোৱা নাই এফালে। আৰু যিহেতু হাঁহ ডাঙৰ হৈ অহাৰ লগালগ বহুত খাদ্যৰ প্ৰয়োজন হয়, ধানৰ প্ৰয়োজন হয়। এতিয়া এনেকৈও খুৱাব পাৰে যোনে এনেকুৱা ফাৰ্মিঙৰ কাম কৰে বা এনেকুৱা ফাৰ্ম আছে। তো এনেকৈ কলগছ, কচু এইটো মানে বইল কৰি কিনে আৰু চাউলটো দি দিলেই হ'ল। চাউলটো দি তেনেকৈ বইল কৰি কিনে এটা মিক্সাৰ বনাই তাৰ লগত মই আৰু কিবাকিবি মিহলাওঁ। যিহেতু এতিয়া ঠাণ্ডা দিন, সিহঁতক মেডিচিন দিবই লাগে। মেডিচিন নিদিলে প্ৰব্লেম হয় অলপ, মানে কিছুমানৰ নাৰ্ভত কিছুমান ইছ্যু আহে, তেনেকুৱা কাৰণে ইয়াতে মেডিচিন মিলাই দিয়া হয় বেমাৰৰ কাৰণে। কোনোবাই এনেই হাঁহ পুহিছেও বা এনেকৈ বেমাৰৰ লক্ষণ আহিছে ঠাণ্ডাৰ দিনত, তেতিয়া এইটো যোনটো শাকটো, এইটো শাক মানে এইটো লতা হয়, এডাল বনৰীয়া লতাই হয়। মই নামটো নাজানো বাৰু, কিন্তু এই লতাটো মানে পিচি পেলাই হালধি জালুক এনেকৈ মিলাই খুৱাব লাগে, বা মই তাৰ লগতো সিজাই দিওঁ। এইটো লতা অলপ দি পেলাই মই এনেকৈ দানাত সিজাই পেলাই খুৱাই দিওঁ। সকলোলৈ বহুত বহুত ধন্যবাদ। মোৰ যোৱা পৰহি 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গৈছে। তাৰ কাৰণে সকলোলৈকে বহুত বেছি ধন্যবাদ। আৰু এনেকৈ আগুৱাই লৈ যাওক, জল্দি 2Kও কৰাই দিয়ক, আগুৱাই লৈ যাওক আৰু আপোনালোকে। আৰু এনেকুৱা ধৰণৰ কণ্টেণ্ট আহি থাকিব, এতিয়া মৰম দিব। আজি ভিডিঅ'টো অকণমান কোৱালিটিটো অকণমান বেয়া হ'ব পাৰে, যিহেতু মই এটা বেলেগ ফোনত বনাই আছোঁ, সেইকাৰণে এডজাষ্ট কৰি ল'ব অকণমান। আৰু এতিয়া তাকে আপোনালোকক দেখাওঁ, এইফালে ধুনীয়াকৈ দানা চানা দিওঁ। তেন্তে মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেওঁলোকক কৈছোঁ, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো অলপ ক্লিক কৰি ল'ব। তেতিয়া মই দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকৰ পোনপ্ৰথমতে গৈ পাব আৰু পোনপ্ৰথমতে ক্লিক কৰি চাব পাৰিব। ব'লক আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ, কি হয় কি নহয় সকলোখিনি দেখাই যাম আৰু আপোনালোকে সকলোখিনি চাই যাব। যিহেতু সেই লতাটো ঔষধি লতা হয় হাঁহ মুৰ্গীৰ তেনেকুৱা বেমাৰৰ কাৰণে, আৰু এইটো মই ইয়াৰ লগতে সিজাই দিম। আৰু আপোনালোকে এইটো লতাটো হালধি নাইবা জালুক এনেকৈ মিক্স কৰি কিনে তাৰ মানে ৰসটো উলিয়াই পেলাই পানীৰ লগত মিহলাই কিনে তেওঁলোকক দিব পাৰে, মানে হাঁহ মুৰ্গী কুকুৰা সেইখিনি খুৱাব পাৰে। ত' মই এতিয়া হালধি এইবোৰৰ লগত নিদিওঁ, মই ইয়াতে ধুনীয়াকৈ কচু আৰু কলগছৰ লগত এই লতাটো সিজাই কিনে তেওঁলোকক খুৱাম। মানে হাঁহ মুৰ্গী কুকুৰাক বৰ্তমান মোৰ হাঁহে আছে, মুৰ্গী আনিম মানে ঠাণ্ডাৰ দিনটো গৈ লওক, তাৰপিছত মই মুৰ্গী আৰু ছাগলী দুটাই সোমাম। কাৰণ ঠাণ্ডা দিনকেইটাত অকণমান অসুবিধাও হৈ থাকে, সেইকাৰণে মই হাঁহখিনি আনিলোঁ যেতিয়া হাঁহখিনি ডাঙৰ কৰি এতিয়া বেচিব লাগিব। সেইকাৰণে মই এতিয়া বৰ্তমান এইখিনি হাঁহৰ কাৰণে বনাই আছোঁ। চাই লওক, আপোনালোকেও এনেকৈ বনাব পাৰে ধুনীয়াকৈ একদম। আৰু বইল খোৱালে ভাল, আৰু খোৱা বোৱাবিলাক সম্পূৰ্ণৰূপে মানে চাফ চিকুণতাৰে বস্তুটো ৰাখিলে বেমাৰ আজাৰো খুব কম হয়, মানে বেমাৰ আজাৰ হোৱা চান্স খুব কমেই থাকে। সেইকাৰণে যিমান পাৰে আপোনালোকে খাদ্য হওক যি হওক বইল খুৱাব আৰু চাফা কৰি খুৱাব। 1K ছাবস্ক্ৰাইবাৰ হোৱা মানে তেনেকুৱা একো বেলেগ ধৰণে কমপ্লিটৰ ব্লগ বনোৱা নাই, এটা কাৰণে তেনেকুৱা একো স্পেচিয়েল নাইও মোৰ কাৰণে। যিহেতু আগতেও এটা চেনেল আছিলে, তাতো 1K ছাবস্ক্ৰাইবাৰ মানে কমপ্লিট হৈ গৈছিলে, সেইটো 2K হ'ব হৈছিলে, সেইটো ডিলিট হ'ল আজিৰ পৰা প্ৰায় 3 বছৰ আগতে। এইটো চেনেলৰ এতিয়াই 3 বছৰ হৈ গ'ল, আৰু 3 বছৰ মূৰত এইটো চেনেলৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে। আৰু আগতেই হ'ল হয়, কিন্তু মই কণ্টিনিউ ব্লগ নেৰোঁ বা তেনেকৈ ভিডিঅ' একো আপলোড নকৰাৰ কাৰণে বহুত দিন লাগিলে আৰু প্ৰব্লেম অহাৰ কাৰণে সময় লাগিলে। চ' এতিয়া এইটো চেনেলত কণ্টিনিউ কৰি যাম, আপোনালোকে মৰম দিব। আৰু যোনদিনাখন 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে সেইদিনাখন ৰাতি কমপ্লিট হৈছে, প্ৰায় 12:30-1 বজাত। সেইদিনাখন
আপোনাৰ ৰাস আছিলে ডিমগুৰিত, ৰাস চাই আছিলোঁ আৰু লাইভ আহিছিলোঁ মই। যোনে যোনে লাইভটো চোৱা নাই মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে লাইভটো গৈ পেলাই চাব। আৰু এতিয়া ব'লক এইখিনি দানাখিনি হাঁহক দিওঁ আৰু এনেকৈ লৰাই কিনে মই ঠাণ্ডা কৰোঁ, যিহেতু গৰমে দিলে সিহঁতৰ মুখ চুখ ফুৰিব পাৰে। সেইকাৰণে ডাঙৰ এটা পাত্ৰ বা গামলা চামলা তেনেকৈ উলিয়াই লওঁ, উলিয়াই লৈ পেলাই ধুনীয়াকৈ এডাল লাখুঁটি লৈ লওঁ, লাখুঁটিডাল লৈ কিনে ধুনীয়াকৈ এইটো ঠাণ্ডা কৰি কিনে তাৰপিছত মই সিহঁতক দিম। সিফালে দেখিছেনে? আৰু এইফালে এতিয়া দিয়া হৈ গৈছে দানাটো ধুনীয়াকৈ ঠাণ্ডা কৰি কিনে এইফালে এক টাইম দি দিলোঁ। এতিয়া প্ৰায় 9:30মান বাজিছে। আৰু কালি সোমবাৰ, আজি মঙ্গলবাৰ, মানে এই দুদিন জিম যাব সময় পোৱা নাই। পিছবেলা হ'লে আকৌ কিবা ৰাসৰ ৰিহাৰ্চেল আছে, তাতে যাওঁ, সময় নিমিলে। ৰাতিপুৱা আকৌ এয়া কামৰ কাৰণে সময় নিমিলে। সেইকাৰণে ভাবিছোঁ যে কালিৰ পৰা আৰু কণ্টিনিউ কৰিম আকৌ। এতিয়া খাই হৈছে, সেইফালে এটা খালি বাহিৰত ওলাইছে, তাক এতিয়া সোমোৱাব লাগিব, তাক অলপ দিব লাগিব এক্সট্ৰাকৈ। এইটো যিমানে সোমোৱাও ইমানে ওলাই যায়, ক'দিনো ওলাই নাজানো আৰু। ইমান ধুনীয়াকৈ নেট চেট মাৰি দি আছে, তেওঁ সিমানে ওলাই যায়গৈ আৰু যিহেতু এই পাৰবিলাক বহুত ইহঁতে উঠি কৰি হাগি চাগি থাকে কাৰণে মানে লেতেৰা হয়। সেইকাৰণে ইয়াৰ চাইডে মানে মাজে সময়ে চূণ মাৰিব লাগে। চূণটো মাৰি থ'লে ভাল, যিবোৰ বেমাৰ আজাৰবোৰ মানে এইবোৰ লেতেৰাৰ পৰাই বেছিকৈ বেমাৰ হয়। সেইটো কাৰণে চূণটো মাৰি থ'লে সেই লেতেৰাবোৰ নাইকিয়া হয় আৰু বেমাৰটো কাহ নাচাপে। সেইকাৰণে ইয়াত চূণ মাৰিব লাগে। মই এবাৰ মাৰিছিলোঁ, এতিয়া মাৰা হোৱা নাই বাৰু। যদি মাৰোঁ মই ভিডিঅ' বনাই দেখাম আপোনালোকক। এতিয়া এইফালে হাঁহ চৰি আছে, সেইফালে পথাৰত চৰালোগে। পথাৰত চৰাই কিনে আহি পেলাই এইফালে পুখুৰীৰ চাইডৰ পুখুৰীটোত এৰি দিছোঁ। আৰু চাওকচোন পথাৰবোৰ পূৰা সোণালী হৈ আহিছে আৰু ধানো কাটিব লাগিব। ধান পকি গৈছে, ধান কটা এইবিলাক তেনেকুৱা ব্লগ বনাম মই। আৰু এইফালে আছে পাৰ্থ, এইফালে আহিছে এতিয়া আমাৰ বিকি। বিকি খানা বঢ়িয়া নে? আজি স্কুল গৈছিল নে নাই? গৈছ? এইফালে খাই আছে চিপছ, পূৰা মকৰ মাৰি আছে। দে মোৰ 1K হৈ গ'ল নহয়, কি কবি এতিয়া? ভাল লাগিছে নেকি? তে আগুৱাই যাব নকওঁ আৰু, আগুৱাই যোৱা। আৰু এইফালে আহি গ'ল আমাৰ টাইগাৰ দোষ। টাইগাৰ পূৰা একদম আহিছে এতিয়া। সি মানে সদায় আবেলি আহে আৰু ফাৰ্মত আমি থাকোঁ যে, সি ধুনীয়াকৈ আহে বা ৰাতি আহে কেতিয়াবা। আহি পেলাই ইয়াতে এইকণতে শুই থাকে আৰু ইয়াতে জুই ধৰোঁ চৌকাৰ ওচৰতে ধুনীয়া বিন্দাছ শুই থাকে। আকৌ ৰাতিপুৱা আহে। সি মানে একদম আমাৰ লগৰী আৰু নে কি কোৱা টাইগাৰ? কৈ দিয়া লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব, কৈ দিয়া। পূৰা টাইগাৰ কামত লাগি গৈছে তাৰ। মানে ইয়াতে যিমান বান্দৰ আহিছে ন, বান্দৰবোৰ ৰখিয়ে আছে পূৰা। ইমান বান্দৰ নহয় কৈছোঁ, ধানবোৰ যে একদম অৱস্থা নাইকিয়া কৰি দিছে। সি মানে নিজৰ ডিউটিত লাগিছে এতিয়া। এইফালে ইয়াৰ ডিউটি পালন কৰি আছে ই ধুনীয়াকৈ। এই মানে পূৰা বান্দৰ খেদাই আছে। এইফালে গছৰ ওপৰত এটা বান্দৰ, ইটো নাৰিকলৰ ওপৰত উঠি গৈছে। ইমান যে বান্দৰ আহিছে বাপৰে বাপ। বিকি এইফালে পাৰি আনিলে গছৰ পৰা জলফাই। সি মানে আবেলি আহিলে এই গছজোপাৰ পৰা 2-এটা জলফাই পাৰিবই মানে, আৰু পাৰি পেলাই পূৰা খায় বাৰু। মানে ইয়াৰ বয়সত এতিয়া, যিহেতু ইয়াতকৈ অলপমান মই ডাঙৰ, ইয়াৰ বয়সত আমিও আছিলোঁ ইয়াতে। এইকণতে আমাৰ ওচৰতে এইকণত ডাঙৰ জলফাই থাকে। আমি আবেলি পাৰিবলৈ গৈছিলোঁ, বা স্কুলৰ পৰা অহাৰ পিছত আমি পাৰি এনেকৈ খাবলৈ গৈছিলোঁ। কি কোৱা? আৰু সেইফালে অৰাই নিজৰ ডিউটি পালন কৰি আছে। টাইগাৰ আহ টাইগাৰ। এতিয়া প্ৰায় 4:30মান বাজিলে আৰু এতিয়া হাঁহ সোমোৱাই দিওঁ। আৰু এতিয়া মই যাব লাগিব টাউনৰ চাইডে, সেইকাৰণে এতিয়া ধুনীয়াকৈ হাঁহটো সোমোৱাই দিওঁ। আৰু অলপ চৰিলে প্ৰায় 1 ঘণ্টা 15-20 মিনিট চৰা হৈ গ'ল। ধুনীয়াকৈ পেট চেট ভৰি গৈ, সিহঁতৰ মানে ভৰি গৈছে, খাইছে পূৰা। আৰু সিহঁতক এতিয়া সোমোৱাই দিওঁ তাত। এফালে হাঁহ উঠিছে আৰু
হাঁহ এতিয়া ধুনীয়াকৈ তিহঁত নিজৰ জেগাত যাবগৈ, তাতে ঘৰৰ ভিতৰত চাঙৰ ওপৰত উঠি থাকিব। ভিডিঅ'টো আছিলে ইমানখিনিয়ে। ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। আৰু নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে মই আপোনালোকৰ মাজত আকৌ আহিম। তো আজিলৈ আহিছোঁ, বাই বাই, টাটা।